Hi everyone, welcome to my first mini vlog. বলকচোন আজি ৰাতিপুৱাই বজাৰ কৰিবলৈ যাওঁ বুলি ওলালো। হেউজিয়াবোৰৰ মাজে মাজে আমি এনেকৈ বজাৰ কৰিবলৈ বুলি ওলাইছো। হাজবেণ্ডে কিন্তু ভিডিঅ' তোলাবলৈ বৰ বেয়া পায়। 7 নম্বৰ বজাৰলৈ ওলাইছো। তাত বোলে পাহাৰীয়া ভাল ভাল শাক-পাচলি পোৱা যায়। সেয়ে শাক-পাচলি কেইটামান কিনি লৈ যাওঁ বুলি আহিলো। বজাৰ কৰিবলৈ বুলি ইমান দেৰিকৈ ওলাই আহিলো। বজাৰ শেষেই হ'বলৈ হ'ল। আমি পাওঁতে বহুত বেছি লেট হৈ গ'ল। এয়া চাওকচোন, দাদাজনে শুকান মাছ বিকি আছে। সৰু সৰু কাপোৰৰ দোকানবোৰ বহিছে বজাৰত। চাওকচোন, ককাজনে কেনেকৈ বহি মিঠা পান বনাই আছে। পেটৰ কাৰণে যে কিমান কষ্ট কৰিবলগীয়া হয়, মোৰ দেখি বেয়াই লাগিল। বজাৰলৈ দেৰিকৈ অহাৰ বাবে আমি ভাল শাক-পাচলি তেনেকৈ একো নাপালোঁই। সেয়ে এই সেউজীয়াবোৰৰ মাজে মাজে ঘৰলৈ উভতি আহিলোঁ। চাওকচোন, ইমান ধুনীয়া হৈছে চাহ বাগানখন।